সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বাহাগো লাनो हानाय साफ्रोमनोबो रंजालि बैसागुनि गाहाम हामलायनाय आं बावहरदों आरो बयबो बाहागो लाफैनायनि थाखाय आङो साबायखर बावदों। সকলো উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি একেবাৰতে আমাৰ 10টা সাব ডিভিজনত 9200 ছাত্ৰ ছাত্ৰীক জ্ঞান চৰণ বিধানকি দ্বাৰা সকলোকে 5000 কৰি চেক প্ৰদান কৰা হ'ব। কিন্তু আমাৰ চেকটো দামী চেক হিচাপে কিছুমান দিয়া হ'ব আৰু একাউণ্টত ডাইৰেক্ট পইচাটো 2টা বজাত ট্ৰেন্সফাৰ কৰি দিয়া কথা। ঠিক 2 বজাৰ লগে লগে যিসকলৰ নাম আমাৰ আছে যিসকলৰ মোবাইলত একাউণ্টটোত লিংক কৰি থোৱা আছে তেখেতসকলে চেক কৰিব পাৰিব যে 2 বজাৰ পিছতে একেবাৰতে 9200 বেনিফিচিয়াৰী আমাৰ ষ্টুডেণ্টসকলৰ একাউণ্টত এই পইচাটো ডিপজিট কৰি দিয়া হ'ব। আমি চাইছোঁ কি চৰকাৰ অহাৰ পিছত যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সহায় কৰিম। অসম চৰকাৰে কেতিয়াবা স্কুটি দিছে, কেতিয়াবা বিভিন্ন আঁচনি হাতত লৈছে আৰু এই বছৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত 31 মাৰ্চত যেতিয়া গুৱাহাটীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উদযাপন কৰা হয়, সেইদিনাও বহুতখিনি আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক মাইনৰিটি আমাৰ গাৰ্লছ ষ্টুডেণ্টসকলক বহুতখিনি স্কিম গভৰ্ণমেণ্ট অফ আছামে সেইদিনা এনাউন্স কৰিছে। আমি বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে বিভিন্ন কাম হাতত লৈছোঁ আৰু ইয়াৰ ভিতৰত এইটোও এটা। আমি ভাবোঁ বা জানো যে 5000 টকাটো বহুত ডাঙৰ টকা নহয়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত প্ৰয়োজন কিবা কিবি কিনিবলৈ থাকে। তো সেই প্ৰয়োজন বস্তুবিলাক কিনিবলৈ 5000 টকাত আমি বহুতখিনি কাম কৰিব পাৰোঁ আৰু সেইকাৰণে এইটো 5000 টকা ৰখা হৈছে। ইয়াৰ বাহিৰে যিসকলে আজি মেডিকেল পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, আমাৰ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তেখেতসকলক ফ্ৰী কোচিং কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ এণ্ট্ৰেন্সৰ কাৰণে ইতিমধ্যে এডভাৰটাইজ দিয়া হৈছে আৰু মই গম পাইছোঁ মেডিকেলৰ কাৰণে 300তকৈ অধিক ল'ৰা ছোৱালী ইতিমধ্যে এপ্লাই কৰিছে। ইঞ্জিনিয়াৰিঙৰ কাৰণেও 100তকৈ বেছি ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু লগে লগে UPSC আৰু APSCৰ কাৰণেও 50জন ল'ৰা ছোৱালী ফ্ৰী আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পঢ়াৰ কাৰণে আমি এই বছৰৰ পৰা ব্যৱস্থা কৰিছোঁ। আৰু দেখিবলৈ পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ল'ৰা ছোৱালীসকলৰ ব্ৰেইনটো বহুত ভাল, বহুত টেলেণ্টেড হয়। যদি সঁচাকৈ অলপমান ছাপোৰ্ট কৰিব পাৰে, সুযোগ দিব পাৰে, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীয়েও ভাল শিক্ষা গ্ৰহণ কৰি পেলাই ভাল জব, ভাল চাকৰি, ভাল কামত যাবলৈ যিখিনি কেপাচিটি বা যিখিনি পটেঞ্চিয়েলিটি লাগে সেইখিনি আমাৰ ল'ৰা ছোৱালীৰ মাজতো আছে। আৰু এই কথাবিলাক আমি যেতিয়া ছাত্ৰ আছিলোঁ সেই সময়তে অনুভৱ কৰিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি কেপাচিটি, যিখিনি টেলেণ্ট আছে সেইখিনি যদি অলপ ছাপোৰ্ট দিব পৰা যায়, আমাৰ অঞ্চলৰ পৰাও হাজাৰ হাজাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, ভাল ভাল মানৱ সম্পদ ওলাই যাব, এইটো আমাৰ বিশ্বাস আছে। তো সেইকাৰণে আমি এই জ্ঞান চৰাং বিধানকিটো অকল এই 5000 টকা দিয়াই নহয়, জ্ঞান চৰাং বিধানকিৰ আণ্ডাৰত আমি বহুতখিনি কাম হাতত লৈছোঁ। যিটো নেকি বডোফা ছুপাৰ 50 এইটো জ্ঞান চৰাঙৰ ভিতৰতে হ'ব। স্কুল এডাপশ্যন প্ৰগ্ৰাম লৈছোঁ। এতিয়া প্ৰায় 500খন স্কুল আমি এইবাৰ এডাপ্ট কৰিছোঁ আৰু সেই স্কুলবিলাকত এডাপ্টৰবিলাকে যাই পেলাই স্কুলবিলাক ছাপোৰ্ট কৰি আছে। ইয়াৰ লগতে টিচাৰ ট্ৰেইনিং হৈ আছে। আমাৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত তেখেতসকলৰ এক্সপাৰ্টক লৈ পেলাই আমাৰ অফিচাৰ আৰু টিচাৰসকলক ট্ৰেইনিং দি আছোঁ। এই মিছনৰ আণ্ডাৰতে দিয়া হৈছে আৰু ইয়াৰ লগে লগে আমি এই বছৰ 1200 বিভিন্ন স্কুলত আমি কাউন্সিলৰ সিলেক্ট কৰিছোঁ। काउन्सिलर जोङो सेलेक्ट खालामदों 1200 स्कुलाव। माने जोंनि फरायसाफ्रा फरायनो बयबो हायो। थासारिया सोरनियाबा मोजां नङा, सोरनियाबा मोजां। सोरबा LP स्कुलाव मोजां फोरोंनाय मोनाखै, सोरबा ME स्कुलाव मोनाखै। दा बेबायदियावनो माखासे गाहाय गोजौ जायो। नाथाय जोंनि फरायसाफ्राबो मोजां थासारि मोनोब्ला, मोजां सापर्ट मोनोब्ला जोबोद मोजाङै साक्सेस जानो हायो। दा देग्लाय बोसोराव जों नुदों UPSC APSC नि फिल्माव गोबां जोंनि फरायसाफ्रा जाफुंसार जादों।
UPSC आवबो देग्लाय गोबां मोनगोन होननानै आं सानदों मेडिकेल इन्जिनियारिं गोबां फरायसाफोरा फरायगासिनो दङ जोंनि दा बेनिखायनो जे जोङो फरायसाफोरनो मोनसे थासारि दानांगौ मोनसे समाव पुलिस आर्मिनि दावरावमोन बायदिसिना थासारिया गाज्रिमोन जोंनि फरायसाफोरा फरायनो हायाखै आथिखालाव बियो जोबोद मोजां जाबाय थासारिया जेबो गाज्रि गैला एफा एनै जौ लोंनाय बायदिसिना थासारि दङ दा बेनिफ्राय जों गावखौनो गाव बासायनांगोन मानोना जोंनि जिउ दानांगौआ जोंनि बिबान बिमा बिफाया जोंनि आइ आफाया जोंखौ जोनोम होदों आरो बिसोरो जोंखौ फेदेरदों फोलावदों दा लेखा सोलोंनानै मोजां मानसि जानांगौआ जोंनि बिबान जोङो फरायसा समाव जुदि गावखौनो हगारसारोब्ला अब्ला जोंनि जिउआसो ধ্বংস जागोন আমি ছাত্র জীবনত যদি নিজকে এৰি দিওঁ তেতিয়া আমাৰে জীৱনটো ধ্বংস হ'ব আমাৰ মা দেউতা অভিভাৱকসকলে আমাক যে ডাঙৰ দীঘল কৰিলে তেখেতসকলক আমি ধন্যবাদ দিব লাগে বাকীখিনি কাম আমি নিজে কৰিব লাগে এতিয়া সবে ছাত্ৰবিলাকে আমাৰ ষ্টুডেণ্টসকলে জানে ছাত্ৰ ছাত্ৰীয়ে কোনটো ভাল আৰু কোনটো বেয়া बबे मोजां आरो बबे गाज्रि बेखौ नोंसोर गासैबो मिथिगौ दा ओंखायनो मोजां खामानि मावोबासो मानसिया जिउआव जाफुंसार जानो हायो ভাল কাম কৰিলেহে জীৱনত সফল হয় বেয়া কাম কৰিলে সফল নহয় এতিয়া চাকৰি পাৱাটো বহুত সহজ হৈছে আগতে চাকৰি পাবলৈ টান আছিল কাৰণ ঘুষ লৈছিল এটা চাকৰি লাখ লাখ টকা ঘুষ লৈছিল আজিকালি ঘুষৰ কাৰবাৰ নাই ইণ্টাৰভিউ পাছ কৰ লগে লগে এপইণ্টমেণ্ট লওঁ